নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেললৈ মই জোনালীয়ে আপোনালোকক পোনপ্ৰথমবাৰৰ বাবে স্বাগতম জনাইছোঁ। আৰু আপোনালোকৰ মাজলৈ মই আজি এটা ব্লগ ভিডিঅ' আৰম্ভ কৰিবলৈ ওলাইছোঁ। লগতে মই আজি দুটা মাছৰ ৰেচিপিও আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, মই আৰু কি দেখাব পাৰোঁ। আৰু যদি কিবা ভুল ভ্ৰান্তি হয় আপোনালোকে মোক প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। আমি এতিয়া প্ৰথমতে সৰু মাছৰ ৰেচিপিটো আৰম্ভ কৰোঁ। প্ৰথমতে গেছটো জ্বলাই লওঁ। তাৰপিছত পেনখন গৰম হোৱাৰ লগে লগে আমি এতিয়া ইয়াত তেল দিম। এতিয়া মই ইয়াত অলপ পাঁচফোৰণ দিম। এতিয়া মই কাটি থোৱা পিঁয়াজখিনি দি দিম। অলপ কাটি থোৱা কেঁচা পিঁয়াজ। এতিয়া মই এইখিনি ৰঙচুৱা হোৱালৈকে অলপ ভাজিম, কালাৰটো চেঞ্জ হোৱালৈকে। এতিয়া মই ইয়াত শাকৰ গুড়াখিনি, জিৰা আৰু অলপ হালধি ইয়াত দি দিছোঁ। অলপ লৰাই ল'ম। শাকৰ গুড়া হয়তো বহুতে চিনি পায়ে, মানিমুনি, ভেদাইলতা এইবিলাক শুকাই গুড়ি কৰি থৈছোঁ। এতিয়া মোৰ অকণমান আদা, নহৰু আৰু জলকীয়াৰ পেষ্ট দি দিছোঁ। মাছৰ শাকৰ আঞ্জা ৰেডি হৈ গ'ল। এতিয়া গেছটো নমাই থৈ দিওঁ।
আমাক লাগিব এয়া পিঁয়াজ, জলকীয়া, নিমখ, তাৰপিছত মাছ এয়া 2 পিচ মই লৈ লৈছোঁ। এতিয়া মাছখিনি সেনেকৈ ভাঙি ল'ব লাগিব। তাৰপিছত ইয়াত অকণমান লাগিব আমাক মিঠাতেল, কেঁচা মিঠাতেল লাগিব। অকণমান লাগিব কলাখাৰ। আৰু এতিয়া এইখিনি ভালদৰে পিটিকাৰ পিছতে আমাৰ হৈ যাব মাছৰ পিটিকা ৰেডি। এয়া আমাৰ মাছৰ পিটিকা ৰেডি হৈ গ'ল। হাই ফ্ৰেণ্ডছ, আজি অলপ ওলাই যাম বুলি ভাবিলোঁ, গতিকে আপোনালোককো বোলো দেখাওঁ কেনেকুৱা লাগিছে প্লিজ জনাবচোন। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ বুলি ভাবিছোঁ। গতিকে ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই।